এতিয়া বন্দুক মাৰিম বন্দুক। এতিয়া বৰ্তমান মই অৰ্জুন, এতিয়া মই কাৰ মাৰিম কাৰ অৰ্জুন। হাতখানটো কপি গাইজ এতিয়া ৱাটাৰ ৰলাৰৰ ভিতৰত দেখা পাইছে। বাহ মজা। হেল্ল' হেল্ল' কি হাল কেনে লাগছি পানীৰ ওপৰত আমি দুটা গম পাইছা না তুমি। তো গাইজ এইখন ৰিজৰ্টত আহিলে আপোনালোকে কিন্তু কিবা কিবি অলপ খাই আহিব দিয়ক। মানে বহুত ওখ আপোনালোকৰ মানে যদি অলপমান ফিজিকেলি আনফিট মানুহ আহে অৱস্থাটো অলপমান শোচনীয় হ'ব তেওঁলোকৰ। অলপ বেছি সফেকে আছা তুমি। অলপ ভাগৰ লাগছে। ঠিকে আছে ঠিকে আছে। গোটেই সপ্তাহটো নিজৰ কৰ্মত ব্যস্ত থাকি সপ্তাহৰ অন্তত এটা ভাল ঠাইত গৈ নিজৰ মন মগজু সক্ৰিয় বা ৰিফ্ৰেছ কৰিবলৈ কাৰণো মন নাযায়। আপোনালোকৰ নিশ্চয় মন যায়। গতিকে সেই তেনেকুৱা জেগা এটা আজি মই এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ। সকলোকে মোৰ ইউটিউব চেনেল বিটুছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট। গুৱাহাটীৰ পৰা বহুত বেছি দূৰ নহয়, খানাপাৰাৰ পৰা হাৰ্ডলি 15-20 কিলোমিটাৰ দূৰত আছে সোণাপুৰত অৱস্থিত ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট। আজি মোৰ এই যাত্ৰাত মোৰ লগত আছে হালৈ আৰু পিছফালে আছে চহৰীয়া। তো ভিডিঅ'টো খুব ভাল হ'বলৈ গৈ আছে। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। হ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' পাঁচশ না উঠা চহৰীয়া কেনে অৱস্থা? ব'লা ব'লা লাহে লাহে যাই থাকা। থিয় আপ না পুৰা থিয় আপ। তো গাইজ এইখন ৰিজৰ্টত আহিলে আপোনালোকে কিন্তু কিবা কিবি অলপ খাই আহিব দিয়ক। মানে বহুত ওখ আপোনালোকৰ মানে যদি অলপমান ফিজিকেলি আনফিট মানুহ আহে অৱস্থাটো অলপমান শোচনীয় হ'ব তেওঁলোকৰ। অলপ বেছি এই পিছফালে দেখাই পাইছে তাক বোলে পিছফালে টানি আছে। হেল্ল' সফেকে আছা তুমি। অলপ ভাগৰ লাগছে। ঠিকে আছে ঠিকে আছে। তো এইফালে দেখা পাইছে চব পাৰ্কিঙৰ ব্যৱস্থা আছে। গাড়ী কোনোবা গাড়ী আনিলে ইয়াতে ৰখাব পাৰিব। ইয়াৰ পৰা আকৌ এইফালে এইটো চাইডে মূল ৰিজৰ্টখন এতিয়া তালৈকে গৈ থাকিম। এইটো চিকিউৰিটি দাদা আছে আমাক দেখাই দিছে কোনফালে কি আছে। আপখিনি কেনেকুৱা আপোনালোকে এটা অনুমান কৰিব পাৰিছে কিমান ওপৰলৈকে উঠি আহিছোঁ আমি। ফাইনেলি আমি আমাৰ মূল ডেষ্টিনেশ্যন ব্ৰহ্মপুত্ৰ জাংগল পাৰ্ক আহি পাইছোঁ। এতিয়া মই গোটেই পাৰ্কখন আপোনালোকক ধুনীয়াকৈ এফালৰ পৰা দেখুৱাই যাম, চেষ্টা কৰিম দেখুৱাবলৈ। তো মোৰ লগত থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো গাইজ মোৰ পিছফালে যে আপোনালোকে দেখা পাইছে এইটো ঘৰ, এই ঘৰটোত মানে আপোনালোকে 7D গেম খেলাৰ এটা এক্সপিৰিয়েঞ্চ ল'ব পাৰে। খুব অপূৰ্ব এইটো এক্সপিৰিয়েঞ্চটো আপোনালোকে ইয়াতে আহিলে ইয়াতে কৰিব পাৰিব। তো ফ্ৰেণ্ডছ আপোনালোকে এইখিনি ঠাইত আৰ্চাৰি কৰিব পাৰিব, মানে তীৰ মাৰিব পাৰিব ইয়াতে। এই এক্সপিৰিয়েঞ্চটো ইয়াতে ল'ব পাৰিব। আৰু এই গোটেই পুখুৰীটোৰ চাৰিওফালে মানে এনেকুৱা সৰু সৰু কটেজ আছে আপোনালোকে দেখিবলৈ পাইছে। ইয়াত বহি আপোনালোকে সময় পাৰ কৰিব পাৰিব।
বন্দুক মাৰিব লাগিছিলে এটি গাইজ এতিয়া বন্দুক মাৰিম বন্দুক নিচানা সাকসেস শট পিস্তল এনেকৈ নামাৰে নহয় গাইজ বন্দুকত 10টা ৰাউণ্ডৰ আমি ভাগে ভাগে মাৰিলোঁ মই দুটা থুকছোঁ ইয়াৰ কাম নাই এটাও লগা মানুহৰ লগতো চহৰাৰো কাম নাই তাৰো কাম নাই এতিয়া আমি তীৰ মাৰিব যাম তীৰ আৰ্চাৰী বলক তীৰলৈকে যাই থাকোঁ এতিয়া বৰ্তমান মই অৰ্জুন এতিয়া মই কাৰ মাৰিম কাৰ অৰ্জুন হাতখানটো কঁপি থাকে এই নহ'ব কি অৰ্জুনে মই কাম নাই মোৰ অৰ্জুনৰ ঐ বাপ কি হে না এ মজা 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 9 পেছো 9 গুড তো ফ্ৰেণ্ডছ এতিয়া হালৈ আৰু মই হেৰিত উঠিম ৱাটাৰ ৰলাৰত উঠিম তাৰে এক্সপিৰিয়েঞ্চটো লওঁ তো গাইজ এতিয়া ৱাটাৰ ৰলাৰৰ ভিতৰত দেখা পাইছে বাহ মজা হেল্ল' হেল্ল' কি হাল কেনে লাগছি পানীৰ ওপৰত আমি দুটা গম পাইছা না তুমি মজা এই পুখুৰীটোত ৱাটাৰ হলৰ উপৰিও বটিং কৰাৰো সুবিধা আছে আপোনালোকে দেখা পাইছে কিছুমান মানুহে মানে বটিং কৰি আছে ইয়াতে আহিলে আপোনালোকে বটিঙো কৰিব পাৰিব ইয়াত আৰু এটা সুবিধা আছে এই ৰিজৰ্টখনত সেইটো হ'ল ইয়াত মানে ওপৰৰ ফালে ৰছীত যে লগাই ৰ'প স্কিপিং নে কি বুলি কয় এইটোত মই নুঠোঁ মানে মোৰ অলপ ভয় লাগে গতিকে মই নুঠোঁ এইটোত কিন্তু সেই সুবিধাটো আছে মই এনেই ৰ'পৰ লাইনটো আপোনালোক দেখাই দি আছোঁ চাব ইয়াতে চুইমিং কৰাৰো সুবিধা আছে চুইমিং পুলটো মই আপোনালোক দেখাই দিছোঁ মই চুইমিং নকৰোঁ কিন্তু চুইমিং পুলটো মই আপোনালোক দেখাই দিছোঁ আহিলে আপোনালোকে ইয়াতে চুইমিঙো কৰিব পাৰিব তো গাইজ মোটামুটিভাৱে মই আপোনালোক গোটেই পাৰ্কখন দেখুৱালোঁ পাৰ্কখনত মানে এডভেঞ্চাৰ টাইপ বহুতখিনি আইটেম আছে আপোনালোকে আহিলে গোটেইখিনি এনজয় কৰিব পাৰিব ফেমিলি আহিলে মানে খুবেই ভাল আৰু গোটেই আপোনাৰ ল'ৰা ছোৱালী খেলাৰ পৰা আদি কৰি বহুতখিনি ইয়াতে সুবিধা আছে পাৰ্কখনত আহিলে আপোনালোকে ধুনীয়াকৈ এনজয় কৰিব পাৰিব তো মোৰ ফালৰ পৰা গোটেইখিনি দেখুওৱাৰ চেষ্টা কৰিছোঁ কিমান দূৰ পাৰিছোঁ নাজানো মোৰ ফালৰ পৰা মই যিখিনি পাৰোঁ সেনেকৈ দেখাইছোঁ আৰু আপোনালোকে নিজে প্ৰেক্টিকেলি আহিব বহুত ভাল ৰিজৰ্টখন আমি এনজয় কৰিছোঁ গোটেইকেইটাই আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে লাইক কৰি দিব বেল আইটেমটো ঘণ্টাটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পায় তো পুনৰ লগ পাম অন্য এটা ভ্লগৰ সৈতে তেতিয়ালৈ বাই বাই